বন্ধুসকল আপোনালোকে সবে জানে আমাৰ বিটিআৰ বাসী ৰাইজে সকলোৱে জানে আজি আমি বিটিআৰ অঞ্চলত আমাৰ বিটিআৰ চৰকাৰৰ থ্ৰুদি আমি আজি বিভিন্ন ধৰণৰ কম্পিটিশন প্ৰতিযোগিতামূলক পৰীক্ষাত বহাৰ কাৰণে ডক্টৰ ইঞ্জিনিয়াৰ আইএএস ইউপিএসসি এসিএস পৰীক্ষাত আমাৰ এই অঞ্চলৰ পৰা আমি পাছ কৰা আমি ডিসি এসডিও সিভিল ইঞ্জিনিয়াৰ ডক্টৰ আদি বনোৱাৰ কাৰণে আজি বিটিআৰ চৰকাৰে মানে চৰকাৰৰ খৰচত বিটিআৰ অঞ্চলৰ পৰা আমি নতুনকৈ আমাৰ নৱ প্ৰজন্মক আমি সুন্দৰ এটা জীৱন আমি দিব পাৰিছোঁ আৰু আমাৰ বিটিআৰ অঞ্চলৰ পৰা আমি ভাল ভাল মানুহ আমি তৈয়াৰ কৰিব পাৰিছোঁ। এইটো মাত্ৰ এই বিটিআৰ চৰকাৰত ইউপিপিএল মিত্ৰজোঁটৰ চৰকাৰৰ আজি এইটো ডাঙৰ এটা অৱদান, যিটোক আপোনালোকে ক'ব পাৰে হিউমেন ৰিচাৰ্চ ডেভেলপমেণ্ট। আৰু ইয়াৰ লগতে আপোনালোকে ভালকৈ জানে, সবেই জানে আমাৰ সৰ্বপ্ৰথম বিটিআৰ অঞ্চলত প্ৰমোদ বড়ো চৰকাৰে ল্যান্ড মেলা পাতিছে। আমাৰ ইউপিপিএল দলৰ চৰকাৰ অহাৰ পিছত সৰ্বপ্ৰথম ইয়াত ল্যান্ড মেলা পতা হ'ল আৰু এই ল্যান্ড মেলাৰ যোগেদি বিটিআৰ অঞ্চলত আজিলৈকে প্ৰায় 2,20,000 মানুহৰ তেওঁলোকৰ ভূমিৰ যিবিলাক সমস্যা আছিল, লগতে বহুতো প্ৰায় নিয়াৰ এবাউট 1 লাখৰ অধিক মানুহক ইতিমধ্যে মাটিৰ সেটেলমেণ্ট দিয়া হ'ল যিবিলাক ল্যান্ডলেছ আছিল। ইতিমধ্যে বিৰোধী দলৰ বিভিন্ন নেতাকৰ্মীসকলে বিভিন্ন সভা সমিতিত গাই ফুৰে যে আমাৰ প্ৰমোদ বড়ো চৰকাৰে ইউপিপিএল দলৰ চৰকাৰখনে বা মিত্ৰজোঁটৰ চৰকাৰখনে বিটিআৰ অঞ্চলৰ একো ডেভেলপমেণ্ট কৰিব পৰা নাই। আমি ক'ব বিচাৰোঁ বিটিআৰ অঞ্চলত আজি যিখিনি ডেভেলপমেণ্ট হৈছে সবতকৈ ডাঙৰ ডেভেলপমেণ্ট হ'ল শিক্ষা। আজি গোটেই অঞ্চলৰ মানুহে যি জেগাতে থাকক না কিয়, যিকোনো জাতি জনগোষ্ঠীৰ মানুহ হওক না কিয়, ইয়াত আজি সবল বলে স্বগৌৰৱে বা আত্মগৌৰৱ প্ৰকাশ কৰে তেওঁলোকে যে সঁচাকৈ আমি বিটিআৰ অঞ্চলখনত এটা আমি সুশাসক পাইছোঁ। সেইটো হ'ল আমাৰ ইউপিপিএল দলৰ নেতা আমাৰ প্ৰমোদ বড়ো চাহাবক এটা সুশাসক হিচাপে মাত্ৰ অসমত নহয় আজি ভাৰতবৰ্ষৰ বুকুত আজি চিনাকি দিব পাৰিছে যে সঁচাকৈ বিটিআৰ অঞ্চলখন এটা শান্তিপ্ৰিয় অঞ্চল। আজি বিটিআৰ চুক্তিটোকে নাম দিয়া হৈছিল শান্তি চুক্তি। এই শান্তিৰ বিনিময়ত আজি গোটেই বিটিআৰ অঞ্চলত যি পৰিৱেশ ঘূৰি আহিছে, সকলো জাতি জনগোষ্ঠীৰ মাজত হেৰাই যোৱা মিলাপ্ৰীতিবোৰ ইতিমধ্যে অহাৰ যিটো প্ৰচেষ্টা, এই প্ৰচেষ্টা অব্যাহত ৰাখিছে। বন্ধুসকল, আজি আমি ক'ব নোৱাৰিম যে বা কোনেও ক'ব নোৱাৰিব এই বিটিআৰ অঞ্চলত প্ৰমোদ বড়ো চাহাবৰ আমাৰ ইউপিপিএল দলৰ চৰকাৰ অহাৰ পিছত কোনোবা এটা অঞ্চলত জাতি জনগোষ্ঠীৰ মাজত ভাতৃঘাতী সংঘৰ্ষ, বড়ো মুছলমানৰ মাজত কোনো ভাতৃঘাতী সংঘৰ্ষ হোৱা নাই। যি সংঘৰ্ষই বিটিআৰ অঞ্চলখনত হাগ্ৰামা মহিলাৰী চাহাবৰ নেতৃত্বত এই অঞ্চলখনত জৰ্জৰিত এটা সমস্যাৰ সৃষ্টি কৰিছিল। হাজাৰ হাজাৰ লাখ লাখ মানুহ বিটিআৰ অঞ্চলৰ পৰা বিভিন্ন বিটিআৰ অঞ্চলৰ বাহিৰত গৈ কেম্প পাতি নিজৰ জীৱন ৰক্ষা কৰিব লাগিছিল। তেনেকুৱা অৱস্থা আমাৰ এই বিটিআৰ অঞ্চলত নাই। বন্ধুসকল, এনেকুৱা এটা সময় আছিল আদিবাসীৰ পৰা আৰম্ভ কৰি বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত হত্যা, লুণ্ঠন, কিডনাপিং, বম্পিং আদি কৰি যি পৰিৱেশ আজি বিটিআৰ অঞ্চলত চলিছিল, সেই পৰিৱেশটো কেতিয়াবা এনেকুৱা যে সময় আছিল, সেই সময়টো আজিৰ দিনত লাহে লাহে মানুহ পাহৰি যাবলৈ ধৰিছে। বড়োই মুছলমানক বিশ্বাস কৰা নাছিল, মুছলমান জনগোষ্ঠীয়ে বড়োসকলক বিশ্বাস কৰা নাছিল, আদিবাসীয়ে বড়োসকলৰ মাজত বিশ্বাস কৰা নাছিল। সকলো জাতি জনগোষ্ঠীৰ মাজত এটা শত্ৰুতাৰ ভাৱ সৃষ্টি কৰিছিল সেই বিপিএফ ৰাজনৈতিক দলৰ যিটো ৰাজনৈতিক শাসন আছিল হাগ্ৰামা মহিলাৰী চাহাবৰ নেতৃত্বত। তাৰ কাৰণে গঢ়ি উঠিছিল বড়ো আৰু অবড়ো ৰাজনৈতিক অৱস্থা আমাৰ মাজত আহিছিল। আৰু সেই বড়ো আৰু অবড়ো ৰাজনৈতিক ব্যৱস্থাপনাই আমাৰ মাজত ৰাজনৈতিকভাৱে এটা ধূমকেতুৰ দৰে এটা মানুহ আহি আমাৰ মাজত দুটা টাৰ্মছ ইয়াত এমপি হৈ গুচি গ'ল। বড়োলেণ্ডৰ ৰাইজে নেতাক চিনিব পাৰিছে, জনতাৰ নেতা হিচাপে বড়োলেণ্ডৰ ৰাইজে আমাৰ প্ৰমোদ বড়ো চাহাবক ধৰি লোৱাৰ কাৰণে আজি আমি এই বিটিআৰ অঞ্চলত আমি এইবাৰ এমপি আমি জিকাব পাৰিছোঁ। আগন্তুক দিন আপোনালোকে নিশ্চয় গম পাব যে সঁচাকৈ প্ৰত্যেক গোষ্ঠী বিটিআৰ অঞ্চলত মৰ্যাদাৰ সহিত বসবাস কৰি নিজৰ জাতি জনগোষ্ঠীৰ লগত জাতি জনগোষ্ঠীৰ মাজত এই বিটিআৰ অঞ্চলখন এটা মিলন ভূমি হিচাপে গঢ়ি উঠিব বুলি মোৰ দৃঢ় বিশ্বাস। আমাৰ দলৰ সকলো কৰ্মকৰ্তাই দিনে ৰাতিয়ে সকলো জাতি জনগোষ্ঠীৰ মাজত হেৰাই যোৱা যিটো দিন আমি আজিৰ পৰা 50 বছৰ আগত আমাৰ মাক দেউতাসকলে
যেনেকুৱা সকলো জাতি জনগোষ্ঠীৰ মাজত সকলো ধৰণৰ ধৰ্মীয় সামাজিক উৎসৱত সকলো একেলগে তেওঁলোকে নিজৰ সমাজ ব্যৱস্থাত এটা সুন্দৰ এটা পৰিকল্পিত সমাজ ব্যৱস্থাত আছিল। সেই দিনবোৰ আমি আকৌ ঘূৰাই আনি আমাৰ এই বিটিআৰ অঞ্চলখনত যদি আমি সঁচাকৈ শান্তি বিচাৰোঁ, সকলো জাতি জনগোষ্ঠীৰ অধিকাৰ সাব্যস্ত কৰাৰ নিচিনা এটা সুন্দৰ পৰিৱেশ বিচাৰোঁ, ৰাজনৈতিকভাৱে সকলো জাতি জনগোষ্ঠীক আগুৱাই আহি আমাৰ প্ৰমোদ বড়ো চাহাবৰ নেতৃত্বক শক্তিশালী কৰিব লাগিব আৰু বিটিআৰ অঞ্চলখনক এটা সুন্দৰ এটা পৰিৱেশ দিয়াৰ কাৰণে ৰাজনৈতিকভাৱে সকলোৱে আগবাঢ়িব লাগে বুলি মই সকলো ৰাইজলৈ বিনম্ৰভাৱে আহ্বান জনাইছোঁ। বন্ধুসকল, আপোনালোকে জানে ইতিমধ্যে আমাৰ বিটিআৰ চৰকাৰে বিভিন্ন প্ৰকাৰৰ আঁচনি হাতত লৈছে। বিপিএফ ৰাজনৈতিক দলে ক'ব নোৱাৰিব তেওঁলোকৰ চৰকাৰখন 17 বছৰে চলাই যোৱা চৰকাৰটোৱে তেওঁলোক বিটিআৰ চৰকাৰৰ নিজা কোনো আঁচনি নাছিল। আজি আমি অঞ্চয় বিতাংকি নামৰ এটা আঁচনি আমাৰ প্ৰমোদ বড়ো চৰকাৰে ইতিমধ্যে গৰীব দুখীয়া যিবিলাক মানুহ আছে তেওঁলোকৰ মাজত ফাইনেন্সিয়েল এছিষ্টেন্স বা আৰ্থিক অনুদান দি পেলাই তেওঁলোক সৰু সুৰা ব্যৱস্থা বাণিজ্য কৰি মধ্যে আমাৰ 27,600 জন আমি ইণ্ডিভিজুৱেল বেনিফিচিয়াৰীক আমি দি পেলাই এই অঞ্চলৰ বিটিআৰ অঞ্চলৰ গৰীব দুখীয়াক আমি আছোঁ। ইয়াৰ লগতে জ্ঞান চাৰাং ইতিমধ্যে নামৰ এটা আঁচনি আপোনালোকে জানে আমাৰ বিটিআৰ চৰকাৰে ইতিমধ্যে UPPL দলৰ চৰকাৰে আমাৰ মিত্ৰজোঁটৰ চৰকাৰে আমাৰ প্ৰমোদ বড়ো জ্ঞান চাৰাং নামৰ এটা আঁচনি বাহিৰ কৰি দুখীয়া যিবিলাক ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক আৰ্থিকভাৱে সহায় আৰু অনুদান আগবঢ়াই তেওঁলোকৰ শিক্ষাৰ কাৰণে ব্যৱস্থাপনা কৰি দি আজি শিক্ষাৰ কাৰণে বিভিন্ন অঞ্চলৰ পৰা মানুহ আগবাঢ়ি আহি তেওঁলোকৰ ল'ৰা ছোৱালীক শিক্ষিত কৰিব পাৰিছে। আৰু ইয়াৰ লগতে আপোনালোকে ভালকৈ জানে ইতিমধ্যে আপোনালোকে সাংবাদিক বন্ধুসকল আপোনালোকে ভালকৈ জানে সুজিত নাৰ্জাৰী নামৰ ইতিমধ্যে অডিটৰিয়াম হল ইতিমধ্যে আমাৰ 40টা সমষ্টিতে আমি সুজিত নাৰ্জাৰী মেমৰিয়েল অডিটৰিয়াম হল ইতিমধ্যে 1 crore চেংচন দি পেলাই আমাৰ বিটিআৰ UPPL চৰকাৰে ইতিমধ্যে কাম আৰম্ভ কৰি দি কামবোৰ দ্ৰুত গতিত চলি আছে। ইয়াৰ লগতে ৰবীন্দ্ৰ ভৱন বেংগলী জনগোষ্ঠীৰ আইডেণ্টিটিৰ কাৰণে বেংগলী ভৱন আৰু লগতে আলিমেজ ভৱন আমাৰ মুছলিম জনগোষ্ঠীৰ আইডেণ্টিটিৰ কাৰণে আলিমেজ ভৱন আৰু কি বিৰছা মুণ্ডা ভৱন আদিবাসী জনগোষ্ঠীৰ আইডেণ্টিটিৰ কাৰণে আৰু লগতে নেপালী জনগোষ্ঠীৰ কাৰণে কি কয় গোৰ্খা ভৱন আদি কৰি সকলো জাতি জনগোষ্ঠীক ইয়াত তেওঁলোকৰ আইডেণ্টিটি ধৰি ৰখাৰ কাৰণে বিভিন্ন ধৰণৰ অডিটৰিয়াম হল আদি ইত্যাদি দি সকলো জাতি জনগোষ্ঠীক ইয়াত মৰ্যাদা সম্পূৰ্ণ স্থান দিয়াৰ কাৰণে আজি আমাৰ প্ৰমোদ বড়ো চৰকাৰে ইতিমধ্যে ব্যৱস্থা হাতত লৈ কাম চলাই ৰাখিছে। ইয়াৰ লগতে আপোনালোকে জানে বন্ধুসকল যে আমি ইতিমধ্যে আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ফালৰ পৰা বিভিন্ন দল সংগঠনৰ ইনভাইট কৰা হৈছে। অহা জানুৱাৰী মাহৰ ভিতৰত আমি বিটিচি অঞ্চলত থকা বিটিআৰ অঞ্চলত থকা প্ৰায় নিয়াৰ এবাউট 23টা জনগোষ্ঠী আছে। আজিলৈকে হাগ্ৰামা মহিলাৰী চাহাব লগতে তেওঁলোকৰ বিপিএফ ৰাজনৈতিক দলৰ যিবিলাক আমাৰ নেতাকৰ্মী আছে তেওঁলোকে ক'ব নোৱাৰিব বিটিআৰ অঞ্চলত কিমান জনগোষ্ঠীৰ মানুহ বসবাস কৰে। তেওঁলোকে নাজানে যে বিটিআৰ অঞ্চলত কিমান জনগোষ্ঠীৰ মানুহৰ কোন জনগোষ্ঠীৰ মানুহৰ কি অৱস্থা, কোন জনগোষ্ঠীৰ মানুহৰ আৰ্থিক অৱস্থা, সামাজিক অৱস্থা, শৈক্ষিক অৱস্থা কি পজিশ্যনত আছে। তাৰ কাৰণে আজি আমি প্ৰমোদ বড়ো চাহাবে আমাৰ বিটিআৰ চৰকাৰখনে UPPL ৰাজনৈতিক দলে ইতিমধ্যে ভিজন ডকুমেণ্ট বনোৱাৰ কাৰণে কাৰ্যসূচী হাতত লৈছে আৰু সেই ভিজন ডকুমেণ্ট সকলো বিটিআৰ অঞ্চলত থকা সকলো জাতি জনগোষ্ঠীৰ ভিজন ডকুমেণ্ট প্ৰস্তুত কৰি সেই ডকুমেণ্টটো আমি অহা বছৰৰ জানুৱাৰী মাহৰ ভিতৰতে আমি প্ৰকাশ কৰি দিম। ইয়াতকৈ ডাঙৰ কাম আৰু কি হ'ব পাৰে। এনেকুৱা ধৰণৰ জনকল্যাণমূলক আঁচনি লোৱাৰ পিছতো আজিৰ দিনত দেখা যায় বহুতে মানুহ আমাৰ বিটিআৰ চৰকাৰখনক আমাৰ প্ৰমোদ বড়ো চাহাবৰ নেতৃত্বৰ প্ৰতি সমালোচনা কৰে। মই সেই সমালোচনাৰ তীব্ৰ প্ৰতিক্ৰিয়া জনাব বিচাৰোঁ। আজি আমাৰ প্ৰমোদ বড়ো চৰকাৰে UPPL ৰাজনৈতিক দলে ডেজিং ফেষ্টিভেল পাতি মদ জুৱা আড্ডা আৰু বিভিন্ন নায়ক নায়িকাক লৈ আহি ইয়াত আমি চিৰাং ডিষ্ট্ৰিক্টত আমি মানে তেনেকুৱা ধৰণৰ কোনো আমি বেয়া পৰিৱেশ সৃষ্টি কৰা নাই। আমাৰ প্ৰমোদ বড়ো চৰকাৰে পাতিছে নলেজ ফেষ্টিভেল। আমাৰ প্ৰমোদ বড়ো চাহাবৰ চৰকাৰে পাতিছে UPPL দলৰ চৰকাৰে পাতিছে নলেজ ফেষ্টিভেল আৰু হাগ্ৰামা মহিলাৰী BPF ৰাজনৈতিক দলৰ চৰকাৰে পাতিছে ডেজিং ফেষ্টিভেল। নলেজ ফেষ্টিভেল আমাৰ হিউমেন ৰিচাৰ্চ ডেভেলপ হৈছে। নলেজ ফেষ্টিভেলে গোটেই ভাৰতবৰ্ষৰ পৰা
ভাৰতবৰ্ষৰ বাহিৰৰ বিভিন্ন কাউন্ট্ৰিৰ পৰা আহি আমাৰ বিটিআৰ অঞ্চলখনৰ পৰিৱেশটোক চাই পেলাই তেওঁলোকে আমাৰ এই অঞ্চলখনৰ কাৰণে তেওঁলোকে বহুত প্ৰশংসনীয় কথা বৰ কৈ গৈছে। আজি বিটিআৰ অঞ্চলত প্ৰমোদ বড়ো সাহেবৰ চৰকাৰ হোৱাৰ পিছতেই আমি ইয়াতে কি কয় বিভিন্ন ধৰণৰ খেলা ধূলাৰ পৰা আৰম্ভ কৰি খেলাটো কি আছিল আমাৰ ডুৰাণ্ড কাপৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ খেলা ধূলা আজি আপোনালোকে চাওক ইতিমধ্যে পেপাৰ মিডিয়া আমি ফোন যোগে মোবাইল যোগে চাই থাকোঁ গাঁৱে ভূঞে বিভিন্ন ধৰণৰ খেল প্ৰতিযোগিতা পাতিছে আমাৰ যুৱক ভাই বন্ধুসকলে। বিভিন্ন অঞ্চলত মাইনৰিটি অঞ্চলত বিভিন্ন জায়গাত দেখা যায় হাডুডু খেলা হ'ল এইবাৰ এই সিজনত। এইবোৰ খেলা ধূলাৰ প্ৰতি আগ্ৰহ থকা মানুহখিনি 20 বছৰে 17 বছৰে যিটো আমাৰ হাগ্ৰামা মহলীৰ ৰাজত্বকালত কোনোদিনেও খেলা ধূলাৰ কথা চিন্তা কৰিব পৰা নাই, চিন্তা কৰিছিল মাত্ৰ নিৰাপত্তাৰ কথা। আই মাতৃসকলে ঘৰত বহি তেওঁলোকৰ ল'ৰা ছোৱালী যেতিয়া বা তেওঁলোক পঢ়িবলৈ গৈছিল স্কুললৈ তেওঁলোকৰ গাৰ্জেন যেতিয়া কাৰোবাৰ স্বামী কাৰোবাৰ দেউতা কাৰোবাৰ কোনোবা গাৰ্জেন যেতিয়া বাহিৰলৈ গৈছিল তেওঁলোকৰ নিজৰ কৰ্ম ব্যৱস্থাৰ কাৰণে ঘৰলৈ ঘূৰি নাহালৈকে টেনশ্যনত ভুগি আছিল। সেই টেনশ্যনটো আজিৰ দিনত প্ৰমোদ বড়ো চৰকাৰৰ সময়ত আজি কোনেও নকৰে। আজি কোনেও বড়ো অঞ্চলত যোৱাৰ কাৰণে কোনো মাইনৰিটিৰ মানুহ কোনো আদিবাসী মানুহ কোনো বঙালী মানুহ বা কোনো জনগোষ্ঠীৰ মানুহ বড়ো অঞ্চলত যোৱাৰ কাৰণে ভয় নকৰে। কোনো বড়ো জনগোষ্ঠীৰ মানুহ আন কোনো জনগোষ্ঠীৰ মানুহৰ অঞ্চলত যোৱাৰ কাৰণেও ভয় নকৰে। এনেকুৱা এটা সুন্দৰ পৰিৱেশ গঢ়ি উঠাৰ পিছতো আজিৰ দিনত যিসকল ব্যক্তিয়ে ৰাজনৈতিকভাৱে এই চৰকাৰটোক UPPL ৰাজনৈতিক দলক আমাৰ আজিৰ দিনত সৰ্বপ্ৰথম BTC অঞ্চলত এজন সকলো জাতি জনগোষ্ঠীক ঐক্যবদ্ধ কৰি একটা শৃঙ্খলাবদ্ধ শান্তিপ্রিয় সমাজ গঠন করার যে সদিচ্ছা প্রকাশ করি যে ড্রিম প্রজেক্ট বনাই পেলাই আজি বিটিআর সরকারখন চলাই আছে আমার প্রমোদ বড়ো সাহেবে। এই ক্ষেত্ৰত মই আশা রাখিছোঁ মই ভরসা কৰোঁ যে আগন্তুক দিন আমার বিটিআর সরকারখন প্রমোদ বড়ো সাহেব বহুত দিন লৈ আগবঢ়াই লৈ যাব আৰু আমাৰ বিটিআর অঞ্চলখনক সুন্দৰকৈ ডেভেলপ কৰিব বুলি মোৰ ধাৰণা। আৰু এই ক্ষেত্ৰত মই সকলো জাতি জনগোষ্ঠীৰ সকলো সৰ্বসাধাৰণ ৰাইজক মই আহ্বান জনাইছোঁ বিটিআর ৰাজনৈতিক পৰিৱেশ বিটিআৰৰ সামাজিক পৰিৱেশ বিটিআৰৰ অৰ্থনৈতিক পৰিৱেশ বিটিআৰৰ সকলো ধৰণৰ পৰিৱেশবিলাক ভালকৈ অটুট কৰি আমাৰ আগন্তুক দিন সকলো ক্ষেত্ৰত আমি উন্নতি কৰিবলৈ হ'লে আমাৰ সুযোগ্য নেতাৰ প্ৰয়োজন, আমাৰ এজন সুশাসকৰ প্ৰয়োজন। হাগ্ৰামা মহিলাৰীৰ দৰে কুশাসক, হাগ্ৰামা মহিলাৰীৰ সময়ত হোৱা সন্ত্ৰাস, হাগ্ৰামা মহিলাৰীৰ হোৱাৰ সময়ত হৈছিল হিংসা। হাগ্ৰামা মহিলাৰীৰ সময়ত সকলো জাতি জনগোষ্ঠীৰ মাজত হিংসাই বিৰাজ কৰিছিল। হাগ্ৰামা মহিলাৰীৰ BPF ৰাজনৈতিক দলৰ শাসনকালত সন্ত্ৰাস সৃষ্টি হৈছিল। আৰু আজিৰ দিনত হিংসা নহয়, আজিৰ দিনত আমাৰ মাজত মিলাপ্ৰীতিৰ সৃষ্টি হৈছে। আমাৰ হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়ো সাহেবৰ পাৰ্থক্যৰ মাজত যদি আপোনালোকে বিবেচনা কৰে আজিহে মানুহৰ জীৱনৰ আৰু সা সম্পত্তিৰ মূল্যবোধ আজিহে মানুহে পাইছে। আগন্তুক বিগত দিনত হাগ্ৰামা মহিলাৰী সাহেবৰ ৰাজত্বকালত মানুহৰ জীৱন ও সা সম্পত্তিৰ কোনো ধৰণৰ কোনো নিৰাপত্তা নাছিল। সেইটো গোটেই বিটিআৰ অঞ্চলৰ সকলো ৰাইজে জানে। আজি বিটিআৰ অঞ্চলখনত যি পৰিৱেশৰ সৃষ্টি হৈছে এই পৰিৱেশটো ধৰি ৰখাৰ সকলো সজাগ জনতাৰ দায়িত্ব আছে। আৰু সেই সজাগ জনতাক মই অনুৰোধ জনাইছোঁ ভাইসকল বন্ধুসকল মহিলাসকল আপোনালোকে আগবাঢ়ি আহক আৰু আমাৰ বিটিআৰ অঞ্চলখনক উন্নতি কৰিবলৈ হ'লে সকলো জাতি জনগোষ্ঠীৰ মৰ্যাদাৰ সহিত এই অঞ্চলত বসবাস কৰিবলৈ হ'লে আমি বিটিআর অঞ্চলত আমার UPPL দল তথা প্রমোদ বড়ো সাহেবৰ নেতৃত্বক আমি আৰু মজবুত আৰু শক্তিশালী কৰিব লাগিব। ইতিমধ্যে আপোনালোকে জানে যে আমাৰ ইতিমধ্যে সিডলি উপনিৰ্বাচন চলি আছে আৰু এই উপনিৰ্বাচনত আপোনালোকে এটা বস্তু আপোনালোকে ভাই সাংবাদিক বন্ধুসকল আপোনালোকে ইতিমধ্যে জানে যে উপনিৰ্বাচন যদিও উপনিৰ্বাচন BPF দলে ইতিমধ্যে তেওঁলোকৰ মেনিফেষ্টো বাহিৰ কৰিব পৰা নাই। উদ্দেশ্যবিহীন ৰাজনৈতিক দল আপোনালোকে চিন্তা কৰি চাওক। ইমান এটা দিন ৰাজনৈতিকভাৱে এই দলটো বিটিআৰ অঞ্চলখনত ৰাজনীতি কৰাৰ পিছত ইমান এটা ডাঙৰ নিৰ্বাচন বিধানসভা নিৰ্বাচন হোৱা সত্ত্বেও তেওঁলোকৰ নিজৰ এটা মেনিফেষ্টো নাই। তেওঁলোকে কি কৰিব কি নকৰিব তেওঁলোকৰ এইটো কোনো ধৰণৰ দায়িত্বহীন এটা ৰাজনৈতিক দল, দায়িত্বহীন নেতাসকলে আকৌ আমাৰ ৰাইজৰ মাজত ঘূৰি আহিব বিচাৰে। কিন্তু UPPL দল আৰু আমাৰ প্ৰমোদ বড়ো সাহেব দায়িত্বহীন নহয়। আমাৰ ৰাইজৰ মাজত আমি দায়বদ্ধ, ৰাইজৰ লগত আমি থাকি পেলাই ৰাইজৰ হকে আমি কাম কৰি যাম বুলি আশা ৰাখি ইতিমধ্যে আমাৰ আগন্তুক যিটো সিডলি নিৰ্বাচন অহা 13 নৱেম্বৰত আছে এই নিৰ্বাচনত
আমাৰ প্ৰাৰ্থী নিশ্চয় আমি জিকিবই আৰু বিপুল ভোটত জিকিব, এইটো আমাৰ দৃঢ় বিশ্বাস। ৰাইজ ইতিমধ্যে স্বতঃস্ফূৰ্তভাৱে আগবাঢ়ি আহিছে আৰু এই ক্ষেত্ৰত আমাৰ প্ৰাৰ্থীজন নিৰ্বাচিত হ'লে আমি ইতিমধ্যে যিবোৰ কাৰ্যসূচী হাতত লৈছোঁ, আগন্তুক দিনত আমি এই কাৰ্যসূচীৰ ঘাই কিছুমান বস্তু মই আপোনালোকৰ সন্মুখত গাই দিব বিচাৰিছোঁ। আমাৰ এই কি কয় বিধায়কজন নিৰ্বাচিত হোৱাৰ পিছত আমি কাম কৰিম কালিপুখুৰী, বাসুগাঁও আৰু বালাজান চাম্পা নদীৰ ওপৰত আমি সহযোগী RCC দলং আমি নিৰ্মাণ কৰি দিম। আমটেঙান লংখাৰ নদীৰ ওপৰত আমাৰ RCC দলং নিৰ্মাণ কৰা হ'ব। নাঙলা নদীৰ ওপৰত আমি RCC দলং আমি নিৰ্মাণ কৰিম। কানামাকৰা নদীৰ ওপৰত আমি RCC দলং আমাৰ নিৰ্মাণ কৰা হ'ব। অঞ্চলটোত পৰিবহণ সেৱা আৰু সংযোগ আমি বিকাশ কৰিম। লগতে নিচিমা কানামাকৰা নদী, কালামাটি, নাঙলভাঙা নদী আৰু আই নদীৰ ওপৰত হোৱা গৰাখহনীয়া আমি ৰোধ কৰিম। লগতে 14 নং চিৰাংদুৱাৰ সমষ্টিৰ অন্তৰ্গত টুকৰাঝাৰ বালাজান এলেকাত পলিটেকনিক ITI প্ৰতিষ্ঠান স্থাপন কৰা হ'ব। লগতে বেংতল আৰু ৰুণিখাটা পৌৰসভা স্থানীয় নিকা হিচাপে ঘোষণা কৰা হ'ব। কয়লামলাত বেংক স্থাপন কৰা হ'ব। মালিভিটাত পুলিচ আউটপোষ্ট স্থাপন কৰা হ'ব। লগতে দাঁতগিৰিত মেগা চিটি হিচাপে পৰিৱৰ্তন কৰা প্ৰকল্প ইতিমধ্যে পৰিকল্পনাভাৱে প্ৰকাশিত বিকাশ কৰাৰ বাবে ইতিমধ্যে কাম হাতত লোৱা হৈছে। লগতে অঞ্চলৰ স্বাস্থ্য সুবিধা শক্তিশালী কৰাৰ বাবে আমটেঙা ভৱানীপুৰত 100খন বিছনাযুক্ত চিকিৎসালয় স্থাপন কৰা হ'ব। ৰাংচাইধামত হস্ততাঁত অভিযানৰ অধীনত সূতা বেংক সুবিধাৰ সৈতে হস্ততাঁত ক্লাষ্টাৰ স্থাপন কৰা হ'ব। লগতে BTRৰ ভিতৰত আন ক্ষেত্ৰৰ সৈতে সংস্কৃত যুৱ বিকাশৰ ক্ৰীড়া বিকাশ ইতিমধ্যে নিশ্চিত কৰা হ'ব। কাজলগাঁও, কাছিকত্ৰা, চেমটাইবাৰী পৰিষিত প্ৰস্তাৱিত ঔদ্যোগিক মণ্ডল বিকশিত কৰা হ'ব। মই আশা ৰাখিছোঁ আমি ইতিমধ্যে সিদ্ধি সমষ্টিটোত আমি বিভিন্ন কাম কৰাৰ বাবে ইতিমধ্যে আমি কাৰ্যসূচী হাতত লৈছোঁ। এতিয়া প্ৰশ্ন হ'ল, সিদ্ধি সমষ্টিৰ যিসকল ৰাইজে এতিয়াও হয়তো BPF ৰাজনৈতিক দলৰ লগত জড়িত হৈ আছে, হাগ্ৰামা মহিলাৰ প্ৰতি ইতিমধ্যে বিশ্বাস ৰাখিছে, তেওঁলোকে ইতিমধ্যে প্ৰশ্ন কৰা উচিত BPF ৰাজনৈতিক দলৰ নেতাকৰ্মীসকলক যে আপোনালোকে ইতিমধ্যে প্ৰাৰ্থী লৈ আগবাঢ়ি আহিছে, আপোনালোকৰ সন্মুখত উদ্দেশ্য কি? উদ্দেশ্যবিহীন এটা ৰাজনৈতিক দল, উদ্দেশ্য মাত্ৰ লুণ্ঠন, উদ্দেশ্য মাত্ৰ ৰাজনীতি আৰু উদ্দেশ্য তেওঁলোকৰ কোনো জনকল্যাণমূলক আঁচনি তেওঁলোকৰ হাতত নাই আৰু তেওঁলোকে কোনো আঁচনি লৈ ৰাইজৰ মাজত যোৱা নাই। তাৰ কাৰণে মই অনুৰোধ ৰাখিম যে আগন্তুক যিটো নিৰ্বাচন, এই নিৰ্বাচনত আমাৰ ইতিমধ্যে আমি যিখিনি এজেণ্ডা হাতত লৈছোঁ, এই সমষ্টিখন আমি কি কয় ডেভেলপ কৰাৰ কাৰণে এই সমষ্টিখনৰ এই কামবোৰ কৰাৰ ক্ষেত্ৰতে মাত্ৰ নহয়, এই অঞ্চলৰ BTR অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ মাজত যিটো আমাৰ প্ৰচেষ্টা, যিটো আমাৰ ড্ৰিম প্ৰজেক্ট আছে, এই ড্ৰিম প্ৰজেক্টটোক আৰু অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত আমাৰ যিটো আজি প্ৰাৰ্থী আমি ইতিমধ্যে দিছোঁ, আমাৰ সন্মানীয় শ্ৰীযুত নিৰ্মল কুমাৰ ব্ৰহ্ম চাহাবক, যাতে আমি UPPL দলৰ প্ৰাৰ্থী হিচাপে, মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে বিপুল ভোটত জিকাই দি আমাৰ অঞ্চলৰ সকলো সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত আৰু UPPL ৰাজনৈতিক দলটোক আৰু অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত আপোনালোকে আগবাঢ়ি আহি আমাৰ মাজত এটা মানে সকলো সমস্যা সমাধানৰ পথ উলিয়াই দিব বুলি মই আশা ৰাখি মোৰ কথা এইখিনিত সামৰিছোঁ। মই আশা ৰাখিছোঁ অহাৰ যিটো নিৰ্বাচন, এই নিৰ্বাচনত আপোনালোকে অলেখ ভোটত জিকাই দি এই অঞ্চলৰ ৰাইজৰ সকলো সা সুবিধাবোৰৰ বাট মুকলি কৰি দিব বুলি মোৰ বিশ্বাস থাকিল। এতিয়া যিসকল নেতাই বা আমাৰ হাগ্ৰামা মহিলাৰী চাহাবে বা দেৰহাছাদ বসুমতাৰী চাহাব, তেওঁলোকে যেনেকৈ বিভিন্ন ধৰণৰ মিথ্যা কথাৰ কি কয় আশ্ৰয় লৈ যেনেকৈ ৰাইজৰ মাজত কথাবোৰ কৈ আছে, ইয়াতে প্ৰমাণিত হয় যে বিগত দিনো সিহঁতে মিথ্যাৰ আশ্ৰয় লৈ চলিল। ইতিমধ্যে তেওঁলোকে BTC আমাৰ প্ৰমোদ বড়ো চাহাবৰ UPPL দলৰ চৰকাৰখন হোৱাৰ পিছৰ পৰাই অহা মাহত আমি চৰকাৰ বনাম এনেকৈ চৰকাৰ বনাই আমি ইতিমধ্যে 5 বছৰ পাৰে কৰিলোঁ, কিন্তু তেওঁলোকে
চৰকাৰ বনাব নোৱাৰিলে। ইয়াতে প্ৰমাণ হয় তেওঁলোকে কোৱা কথাখিনি সকলো মিছা। আপোনালোকে কৈ আছে যে লাখ লাখ মানুহ পাট্টা দিয়া হ'ল, কিন্তু বিপিএফে কয় যে এইটো পাট্টা নহয়, এটা সেটেলমেন্ট লেটাৰহে এটা। এইটোৰ ওপৰত কি ক'ব? পাট্টা আৰু সেটেলমেন্ট লেটাৰৰ মাজত পাৰ্থক্য আছে। সেটেলমেন্ট লেটাৰ যিসকল ব্যক্তিয়ে পাইছে সেইসকল ব্যক্তি হ'ল যিসকল লেণ্ডলেছ আছিল। আমাৰ বিটিআৰ অঞ্চলত এতিয়াও বহুত হাজাৰ হাজাৰ মানুহ লেণ্ডলেছ আছে, আৰু আগন্তুক দিন বহুত আমাৰ মানুহক আমি লেণ্ড দিব লগা আছে। যিবোৰ মানুহ লেণ্ডলেছ আছিল তেওঁলোকক সেটেলমেণ্ট দিয়া হৈছে, আৰু যিবোৰ মানুহৰ মাটিৰ সমস্যা আছিল তেওঁলোকে যদিও মাটিবোৰ খাছ মাটি নহয়, নিজা মাটি কাৰোবাৰ পৰা কিনিছে, কেনেকৈ বা কি কয় পৈতৃক সম্পত্তি হিচাপে পাইছে, কিন্তু তেওঁলোকৰ নিজৰ নামত নাছিল, সেইবোৰ কাগজৰ ভেজাল আছিল। এইবোৰ সকলোবোৰ সমস্যা সমাধান কৰি তেওঁলোকক পাট্টা প্ৰদান কৰা হৈছে। ঠিক আছে।